কবি গীতালি দাসৰ কবিতা অৱক্ষয়ৰ পূৰ্ণতা। তাইক হঠাৎ দেখিছিলো লুকাই লুকাই কেঁকুৰিটোৰ দিশে বেগাবেগিকৈ যোৱা। পিন্ধনত এখন সেউজীয়া শাৰী। উৎকণ্ঠা জাগিছিল কিজানিবা উভতনি যাত্ৰাত সমিধান পাম। বাট চাই ৰলো কিছু সময়। হয়, তাই হব। বুকুৰ কোনোবাখিনিত উঠিছিল অসহনীয় বিষ। যেতিয়া সেউজীয়াই মলিনতাখিনি থাকি উভতনিৰ পথত দেখা দিছিল, দেখিছিল বজ্ৰ কঠিন হাতৰ মুঠিত লুকুৱাই অনা তাইৰ হেঁপাহ। আৰু দেখিছিলো মৃত সঞ্জীৱনীৰ পোহাৰৰ সন্মুখত তাইৰ বজ্ৰ কঠিন মুঠি শিথিল হোৱা। আকৌ বিনিময়ত নিজৰ অস্তিত্ব কিনাৰ। ওলাইছিল মাথো এটা হুমুনিয়া। মলিনতাৰে আৱৰা সেউজীয়া উৰণিৰ তলত ডগমগাই থকা অস্তিত্ব। এটি পুৱাৰ ৰঙীন সূৰ্যোদয়।